নমস্কাৰ বন্ধু বান্ধৱীসকল মই প্ৰিয়ংকি শইকীয়াৰ মোৰ চেনেল প্ৰিয়াস লাইফষ্টাইললে সকলোকে স্বাগতম জনাইছো গৰমৰ দিনত আইসক্ৰীম সকলোৰে প্ৰিয় নহয় জানো মোৰো বহুত বেছি প্ৰিয় সো মই আপোনালোকৰ বাবে দুটা সামগ্ৰী ঘৰতে তৈয়াৰ কৰিব পৰা এটা বিৰাটে ইজি আইসক্ৰীম ৰেচিপি লৈ আহিছো যিটো দেখি আপোনালোকৰ মুখত পানী আহি যাব আৰু হয়তো এবাৰ ট্ৰাই নকৰাকৈ নোৱাৰিব So video to আৰম্ভ কৰো আৰু যদি মোৰ ভিডিওটো চাই ভাল পাই তেনে হলে প্লিজ লাইক শেয়ার এন্ড সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব মোক আজি ওৰিও চকোবাৰ বনাবৰ বাবে ওৰিও বিস্কুট আৰু গাখীৰ লাগিব মই যেহেতু তিনিটা ওৰিও চকোবাৰ বনাম সেইবাবে তিনিটা ব্যৱহাৰ কৰিছো আপোনালোকে যিমানটা বনাব বিচাৰে সিমানটা ইউজ কৰিব আৰু লগতে মই আধা গ্লাস গাখীৰ লৈছো আজি মোক মাত্ৰ এই দুইটা বস্তুৰ প্ৰয়োজন হ'ব প্ৰথমতে মই এটা ওৰিও পেকেট লৈছো আৰু পেকেটটো নুখুলাকৈ বেলনা মাৰি এডালে মাৰি বিস্কুটখিনি পেকেটটোৰ ভিতৰতে গুৰি কৰি লম আপোনালোকে বিস্কুটখিনি গুৰি কৰোতে অলপ সাৱধান হ'ব আৰু পেকেটটো অনিষ্ট হ'ব নিদিব কিয়নো আমি পেকেটটোৰ ভিতৰতে আইসক্ৰীমখিনি বনাব লাগিব তো এনেদৰে আমি গুৰি কৰি লম বিস্কুটখিনি ইয়া সকসন বিস্কুট পেকেট ধুনিয়াকৈ গুৰি হৈ গৈছে আৰু পেকেটৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই এতিয়া মই অলপ জুকাৰি লৈছো আৰু বিস্কুটৰ সন্মুখ ভাগ এখন কেচি লৈ সমানকৈ ইয়া কাটি লৈছো আৰু ইয়া অকমান জুকাৰি দিছো বিস্কুটখিনি ভালদৰে গুৰি হৈ গৈছে এতিয়া এটা গ্লাছত এই পেকেটটো আউজাই থম যাতে পৰি নাযায় এইদৰে মই বাকি কেইটা বিস্কুটৰ পেকেটটো গুৰি কৰি লম এয়া মই তিনিটা পেকেট একে ধৰণে ভালদৰে গুৰি কৰি ললো এতিয়া পেকেট কেইটাৰ ভিতৰত অলপ অলপকৈ গাখীৰখিনি দি দিব লাগিব গাখীৰখিনি এনেদৰে দিব লাগিব যাতে গোটেই বিস্কুটৰ গুৰিখিনিৰ লগত গাখীৰখিনি ভালদৰে মিক্স হৈ যায় আৰু অলপ পনীয়া অৰ্থাৎ লিকুইড টাইপৰ হয় সো এনেদৰে আমি গোটেই গিটা পেকেটত গাখীৰখিনি দি লম এখন চামুচৰ সহায়ে মই প্ৰতিটো পেকেটতে গাখীৰ আৰু বিস্কুটৰ মিশ্ৰণখিনি ভালদৰে মিক্স কৰি দিছো যাতে গাখীৰ আৰু বিস্কুট দুইটা সমানভাৱে মিহলি হৈ যায় এতিয়া প্ৰতিটো মিশ্ৰণৰ মাজত এডালকৈ আইসক্ৰীম ষ্টিক দিব লাগিব কিন্তু মই যেহেতু একেবাৰে সাধাৰণভাৱে দেখাব বিচাৰিছো সেইবাবে মই ঘৰতে তৈয়াৰী এনে ধৰণৰ বাঁহৰ মাৰি ব্যৱহাৰ কৰিছো যিবিলাক আপোনালোকে ঘৰতে তৈয়াৰ কৰি ল'ব পাৰে বা আপোনালোকে ষ্টিকৰ হলনি একোখনকৈ চামুচো দিব পাৰে কিন্তু মনত ৰাখিব যাতে আপোনালোকৰ গোটেই মিশ্ৰণটো অৰ্থাৎ ষ্টিকৰ হৈতে গোটেই মিশ্ৰণটো আইচ বক্সত ভালদৰে সোমাই যায় এতিয়া মই তিনিটা গ্লাস এখন থালিত উঠাই লৈছো আৰু 5-6 ঘণ্টাৰ বাবে ফ্ৰিজৰ আইচ বক্সত বৰফ হ'বৰ বাবে থম প্ৰায় 6 ঘণ্টাৰ পিছত মই গ্লাস কেইটা ফ্ৰিজৰ পৰা উলিয়াই আনিছো মিশ্ৰণখিনি ধুনিয়াকৈ গুট মাৰি গৈছে এতিয়া মই এখন কেচিৰ সহায়েৰে পেকেট কেইটা এৰুৱাই লম পেকেট কেইটা এৰুৱাবলৈ একেবাৰে সহজ আপোনালোকে আৰামত পাৰিব এৰুৱাব এইদৰে মই এটা এটাকৈ পেকেট কেইটা এৰুৱাই লৈছো এয়া মোৰ দুটা সামগ্ৰীয়ে তৈয়াৰী আইসক্ৰীম কেইটা খাব পৰা হৈ গৈছে কিন্তু মই ইয়াক আৰু অলপ চকলেটি কৰিব বিচাৰিছো এই চকলেটি কৰাটো একেবাৰে অপচনেল হয় আপোনালোকে নিবিচাৰিলে নকৰিবও পাৰে চকলেটি বনাবৰ বাবে মোক আকৌ দুটা সামগ্ৰীৰ প্ৰয়োজন হ'ব মই 20 টকীয়া তিনিটা ডেইৰী মিল্ক চকলেট লৈছো আৰু অলপ বাদামৰ গুৰি লৈছো প্ৰথমতে মই চকলেটখিনি গলাব লাগিব সেইবাবে মই পাত্ৰ এটাত পানী গৰম কৰি তাৰ ওপৰত আৰু এটা বাটি দি লৈছো আৰু এতিয়া সেই বাটিটোতে মই চকলেটখিনি দি দিম গলিবৰ বাবে 10 মিনিট মানৰ পাছত মোৰ চকলেটখিনি ধুনিয়াকৈ গলি গৈছে সেইবাবে মই এতিয়া গেছটো অফ কৰি নমাই লম এতিয়া মই চকলেটখিনি আইসক্ৰীমটোৰ ওপৰত এখন চামুচৰ সহায়েৰে ভালদৰে লগাই লম এইদৰে মই আইসক্ৰীমটোৰ ওপৰত গোটেই চকলেটখিনি ভালদৰে লগাই লৈছো চকলেটখিনি লগাই হোৱাৰ পাছতে মই আইসক্ৰীমটোৰ ওপৰত অলপ বাদামৰ গুৰিও লগাই দিছো
এতিয়া আইচক্ৰীম কেইটা 1 ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখিব লাগিব যাতে চকলেটখিনি ভালদৰে সেট হৈ যায় আৰু 1 ঘণ্টাৰ পিছত মোৰ অৰিঅ চকোবাৰ খাবৰ বাবে একদম ৰেডি হৈ গৈছে দেখিবলৈ একেবাৰে বজাৰৰ নিচিনা লগা নাইনে বাৰু হয় ইয়াৰ টেষ্টটো একেবাৰে বজাৰৰ নিচিনাই সো আপোনালোকেও একেবাৰে কম সামগ্ৰীৰ ঘৰতে এবাৰ বনাই টেষ্ট কৰি চাওকচোন আৰু কেনে পাই মোক জনাব আৰু যদি মোৰ ভিডিঅটো চাই ভাল পালে তেনেহলে প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ